নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চিকেনৰ এটা খুব ধুনীয়া ৰেচিপি। বলকচোন তেতিয়াহ'লে আজিৰ ৰেচিপিটো ৰান্ধিবলৈ আৰম্ভ কৰোঁ। কেৰাহী এখন পাতি পৰিমাণ মতে মই তেল দি দিছোঁ। পোনপ্ৰথমে আমি টুকুৰা টুকুৰকৈ কাটি লোৱা আলুবোৰ অলপ ফ্ৰাই কৰি ল'ম। মন কৰিব মই তেলত নিমখ বা হালধি একো ব্যৱহাৰ কৰা নাই। এতিয়া আলু লাহে লাহে ফ্ৰাই হৈ থকালৈকে আমি মাংসখিনি মেৰিনেট কৰি লওঁ। এয়া মই দিছোঁ অলপ কটা পিঁয়াজ, হাফ স্পুন জিৰা, হাফ স্পুন ৰেড চিলি, হাফ স্পুন ধনিয়া পাউডাৰ, 1 স্পুন নিমখ, অলপ ৰেড চিলি আৰু শেষত দি দিছোঁ তেল, কেঁচা তেল। আৰু এইখিনি মই খুব ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম। যিমান হেতাৰে মিক্স কৰিলেও হাতখনেৰে মিক্স নকৰিলে কিবা ভাল নালাগে, সেইকাৰণে মই হাতেৰে কৰি লৈছোঁ। এইখিনি এতিয়া মই ঢাকি থৈ দিম অলপ সময়ৰ কাৰণে। এইফালে আলু ভজা হৈ গৈছে, আলুখিনি কাঁহী এখনত কাঢ়ি ল'ম। তেলৰ পৰিমাণটো অলপ কমি যোৱাৰ বাবে আৰু অলপ তেল দি লৈছোঁ। তেল গৰম হোৱাত মই তাত দি দিলোঁ কটা পিঁয়াজ। পিঁয়াজখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। এয়া মাংস হৈ আছে মেৰিনেট আৰু এয়া ফ্ৰাই কৰা আলু একেলগে থৈ দিছোঁ ঢাকি। এতিয়া পিঁয়াজখিনি মিডিয়াম হাই ফ্লেমত ভাজি আছোঁ। মিডিয়াম টু হাই ফ্লেম। এয়া তেলতে দি দিছোঁ হালধি গুড়ি। বেছিকৈ নাই দিয়া হালধি গুড়ি, কিয়নো মেৰিনেট কৰোঁতে দিয়া হৈছে। এতিয়া কুটি থোৱা বিলাহী দি দিছোঁ। বিলাহীৰ গুটিখিনি অকণমান আঁতৰাই লৈছোঁ। গুটি নাই দিয়া মই, দুই এটা গৈছে। এতিয়া মই ইয়াত দিম নিমখ অকণমান। নিমখ অকণ দিলোঁ যে এই মই যে বিলাহী দিছোঁ, বিলাহীখিনি পমি যোৱাত নিমখে সহায় কৰিব। এয়া ভজা হৈ গৈছে। এতিয়া আমি ইয়াত মাংস দিব পৰা হৈছোঁ। মেৰিনেট কৰা মাংসখিনি অলপ অলপকৈ দি দিম। ভালদৰে অলপ সময় এনেদৰে লৰাই লৰাই ভাজি থাকিম। অলপ সময়ৰ কাৰণে ঢাকি থৈ দিলোঁ, 5 মিনিটমানৰ কাৰণে। 5 মিনিটৰ পিছত ঢাকোন উঠাই এয়া মাংসৰ পৰা অলপ অলপ পানী ওলাইছে। আকৌ ঢাকি থৈ দিম।
ঢাকন উঠাই এতিয়া ভাজি থোৱা আলুখিনি তাতে দি দিছোঁ। অলপ সময়ৰ কাৰণে ঢাকি থৈ দিছোঁ। 5 মিনিটৰ পিছত পুনৰ ঢাকন উঠাই অলপমান লৰাই ল'ম ভালদৰে। লাগি ধৰিছে নেকি চেক কৰি থাকিব লাগিব মাজে মাজে। আলু সিজিছে। এতিয়া আমি ইয়াত পানী দিব পৰা হৈছোঁ। জোখমতে পানী দি দিলোঁ। আৰু ভালদৰে লৰাই মিহলি কৰি ল'ম। এতিয়া মই অলপ নিমখ দি দিলোঁ। নিমখ দিয়াৰ পিছত অলপ সময় মিক্স কৰি লৈ আকৌ 5 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। 5 মিনিটৰ পিছত এয়া দেখিছেনে কালাৰটো সলনি হৈ গৈছে। এতিয়া মই ইয়াত কেঁচা জলকীয়া কেইটামান এড কৰিম। ল'ৰাটোৰ কাৰণে জ্বলা নিদিয়াকৈ অলপ উলিয়াই থৈ ল'লোঁ আৰু তাৰপিছত মই ইয়াত দি দিলোঁ কেঁচা জলকীয়া আৰু কুটি থোৱা ধনিয়া। ধনিয়া আৰু জলকীয়া দিয়াৰ পিছত আটাইবোৰ মিহলি কৰি অকণমান সময় লৰাই দিলোঁ আৰু এতিয়া আকৌ 5 মিনিটৰ কাৰণে মই ঢাকোন মাৰি থৈ দিম আৰু সিজিবলৈ দিম। 5 মিনিটমানৰ পিছত ঢাকোন উঠাই এয়া অলপ চেক কৰি ল'ম। আজি ৰন্ধা মাংসৰ কাৰীখন প্ৰায় সিজি উঠিছে। এতিয়া আমি গেছ ষ্টভটো বন্ধ কৰি দিম। আপোনালোকে কেনেকুৱা পালে চাই জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব আৰু আপোনালোকে সহায় সহযোগিতা দিলেহে আগবাঢ়ি যাব পাৰিম। গতিকে সকলোকে মই মোৰ চেনেলটো চাবৰ বাবে আৰু ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এয়া দেখিছেনে আজিৰ মাংসৰ তৰকাৰীখন খুবেই টেষ্টি হৈছে দেখিবলৈ আৰু ডেলিচিয়াছ য়ামি। এনেদৰে আপোনালোকে বনাই চাবচোন ঘৰত, খুবেই টেষ্টি হয়। গতিকে মই আজিলৈ আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। আকৌ আহিম অন্য এটা ভিডিঅ' লৈ। তেতিয়ালৈকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকক, লাইক কমেণ্ট কৰি থাকক, ছাবস্ক্ৰাইব কৰি থাকক। তেতিয়াহ'লে আজিলৈ বাই বাই।